हेलो फ्रेंड्स मैं आज आपनालोকক आमार घरटो देखाम आसलते एइटो आमार ओरिजिनल घर নহয় बारु आमार ओरिजिनल घर মাজুলীত আছে किन्तु हाजबेंडर कर्मसूत्रे माने आमी धुबुरीत थाको गतिके आमी धुबुरीत থকা भाड़ा रूमটো देखाम आपनालोকক आरो जदि केতিয়াबा पारो आमार घरटो आपनालोকক देखाम बारु तथापिও আজি आमार भाड़ा रूमটো देखाम बोलकसन केनेको आमी केनेके थाको सब देखाम बोलक एबिनेदि आमी हुमालो এখন आमार प्रथम दरजा तार पिछते आहि एतो आमार माने ड्रॉइंग रूम माने आलही सालही आहिले आरो इयाते बहे आरो इयाते এখন সৰুকে ফেন আছে आरो 4খন মান চকীৰ আছে आरो এফালে এখন ট্ৰি টেবুল আছে आरो ওয়ালত এইজন আছে আমাৰ মানে মোৰ হাজবেন্ডৰ দেউতা আৰু এখন মোৰ হাজবেন্ডৰ ফটো এখন মোৰ ফটো বিহুৰ ফটো আৰু এখন আমাৰ বিয়াৰ ফটো এনেকে থৈ দিছো আৰু ইয়াতে আছে এখন সৰুকে বিছনা আৰু এয়া দেখিছেনে এয়া যে মই নিজে ডিজাইন কৰিছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন দেই ভাল লাগিলে এখন খিৰিকী আছিল গলো মানে যত মই থাকো ইয়াতে এডাল ষ্টেন আছে যত মই ইয়াতে ফোনটো থৈ পিনি মোৰ ইনষ্টাগ্ৰামৰ ৰিলছ বনা আৰু এইখন হৈছে আমাৰ বিছনাখন যত মই এনি টাইম পৰিয়ে থাকো আৰু ইয়াতে আমাৰ ট্ৰলিখিনি আছে আৰু এডাল ষ্টেণ্ড এনে অলপ কাপোৰ চাপোৰ জাপি থম আৰু এডাল আমাৰ আলনা আৰু এইফালে ওপৰত আমাৰ বেগবোৰ আছে যিহেতু এটোটো আমাৰ নিজৰ ঘৰ নহয় না পাৰ্মানেন্ট নহয় টেম্পৰাৰী হে আৰু এটা চাক এইটো যে হেতু মই নিজে ডিজাইন কৰিছো কেনেকা লাগিছে কমেন্ট কৰি কব দেই মোক ভাল লাগিছে যদি লেডিগো এটো আমাৰ পাকঘৰ ইয়াতে এখন ডাইনিং টেবুল ৰাখিছো ইয়াতে আমি বটল ফলমূল কিছুমান ৰাখো ইয়াতে মিক্সিটো আছে আৰু এইখিনি কি জানানে হেন্দেটা খাৰলি বনাইছিলো ইয়াতে থৈ দিয়া আছে ৰ'দত দিব লাগিব আৰু ইয়াতে এটা সৰুকে ষ্টেন আছে এই লেতেৰা হৈ আছে বাৰু সো फ्रेंड्स ভিডিওটো ইমানেই আৰু আমাৰ ঘৰটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবচোন আৰু যদি ভাল লাগে তেনেহলে লাইকও কৰিব আৰু শেয়াৰও কৰিব লগতে এনেকুৱা আৰু ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব